Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো। তো এলপি আৰু ইউপি স্কুলসমূহৰ শিক্ষক নিযুক্তিৰ কাম চলি আছে আৰু আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল চাই গম পাইছে যে এলপি আৰু ইউপি স্কুলসমূহৰ শিক্ষক নিযুক্তিৰ কাট অফ ৰিলেটেড হ'ব আজিৰ ভিডিঅ'টি। তো মই কোনো পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টৰ কাট অফ কিমান হ'ব সেই বিষয়ে আলোচনা নকৰোঁ। এজে হ'ল অসমৰ কাট অফ কিমান কমিব পাৰে বা কম হ'ব নে বেছি হ'ব তাৰ ওপৰতে আজিৰ ভিডিঅ'টি বনাইছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। তো চাওক, মোক যদি কোনোবাই সোধে যে এইবাৰ এলপি আৰু ইউপিত কাট অফ কমিব নেকি, তো মোৰ উত্তৰ হ'ব হয়, কমিব। কিয় কমিব তাৰ কিছুমান যুক্তিও আছে। তো আপোনালোকে যোৱা বছৰৰ যি নিযুক্তি হৈ গ'ল তাতে কিন্তু ভেকেঞ্চি বহুত বেছি আছিলে, 9,000ৰ ওপৰত আছিল আৰু কাট অফ যদি চাই বহুত বেছি কাট অফ আছিল। তো এই বছৰ ভেকেঞ্চি কম, তাৰপিছতো কাট অফ কমাৰ কিয় চান্স আছে? মূল কথাটো হৈছে যোৱা বছৰ বা তাৰ আগৰ যিখিনি শিক্ষক নিযুক্তি হৈ গ'ল তেতিয়া কিন্তু অসমৰ শিক্ষা বিভাগ বা অসমৰ শিক্ষামন্ত্ৰী বহুত বেছি কঠোৰ নাছিলে যিমান এই বছৰ হৈছে। এইবাৰ এলপি আৰু ইউপিত কাট অফ কমাৰ কিছুমান মূল কাৰণ আছে, সেইবোৰ এটা এটাকৈ আলোচনা কৰিম এইটো ভিডিঅ'ত। তো প্ৰথমটো কাৰণ হৈছে এছ'চ নাইবা হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট। আপোনালোকে অলৰেডি জ্ঞাত যে যিসকলে আদাৰ ছাবজেক্ট লৈ হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট দিছিলে সেইসকলৰ মাৰ্কছখিনি এড নহ'ব। তো আদাৰ ছাবজেক্ট বুলি ক'লে যিসকলে ৰেগুলাৰ হায়াৰ ছেকেণ্ডেৰী দিছিলে সেই সময়ৰ যিখিনি ছাবজেক্ট আছে সেইখিনি ছাবজেক্টৰ বাহিৰেও বেলেগ ছাবজেক্ট লোৱাটো বুজায়। ধৰক আগতে এডুকেশ্যন, পলিটিকেল ছায়েন্স, ইকনমিক্স, হিষ্ট্ৰী এইখিনি আছিল, কিন্তু মাৰ্কছ ইম্প্ৰুভমেণ্টৰ কাৰণে যেতিয়া বেটাৰমেণ্ট দিছিল তেতিয়া কিন্তু তেখেতসকলে আদাৰ ছাবজেক্ট যেনে আৰ্টছ, ABS বা চাইক'লজি তেনেকুৱা ধৰণৰ ছাবজেক্টবিলাক লৈছিল আৰু সেইবোৰ ছাবজেক্টত বহুতখিনি মাৰ্কছ আহে। মই যিমান দেখিছোঁ বহুতৰ 75, 80, 90লৈকে মাৰ্কছ আছে সেইবোৰ ছাবজেক্টত। তো তাৰ বাবে অট'মেটিক যিখিনি কাট অফ বহুখিনি বেছি হৈছিল। তো এইবাৰ সেইখিনি মাৰ্কছ এড নোহোৱাৰ বাবে কাট অফ বহুখিনি কমি আহিব। তো আপোনালোকে এছ'চ বা হায়াৰ ছেকেণ্ডেৰী আদাৰ ছাবজেক্ট একচেপ্ট নকৰাটো এটা কাট অফ কমাৰ কাৰণ বুলি ভাবিব পাৰে। তাৰপিছত দ্বিতীয় নম্বৰ কাৰণটো হৈছে যিসকলে অসমৰ বাহিৰৰ পৰা ডিগ্ৰী কৰিছে, BEd হওক, DLEd হওক বা অন্য কোনো ডিগ্ৰী, সেইসকলৰ ডকুমেণ্টখিনি কিন্তু এইবাৰ ভালদৰে বেক অফিচ ভেৰিফিকেশ্যন হ'ব। যোৱা বছৰো হৈছিল, কিন্তু যোৱা বছৰতকৈ এইবাৰ অলপ কঠোৰ হ'ব। যিসকলে NCT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কৰিছে তেওঁলোকৰ ইমান চিন্তা নাই, কিন্তু অভিযোগ অনুসৰি শিক্ষামন্ত্ৰীয়ে গম পাইছে যে কিছুমান টকাৰ বিনিময়ত চাৰ্টিফিকেট কিনি অনা হৈছে। তো আপোনালোকে যদি চাই হায়াৰ ছেকেণ্ডেৰীত 50 বা 45%, তাৰপিছত ডিগ্ৰীত তেনেকুৱাই 50%, কিন্তু BEd বা DLEdত গৈ 85-90% পায়। তো সন্দেহ অট'মেটিক আহিবই। তো দ্বিতীয়টো কাৰণ এইটোৱে যে যিসকলে আউটছাইড আছামৰ পৰা BEd হওক, DLEd হওক বা আদাৰ কোনো ডিগ্ৰী কৰিছে তেওঁলোকৰ ডকুমেণ্টখিনি ভালদৰে ভেৰিফিকেশ্যন হ'ব আৰু যদি কোনো তেনেকুৱা ইলিগেল পায় তেতিয়াহ'লে ৰিজেক্ট কৰি দিয়া হ'ব। তৃতীয়টো কাৰণ একেবাৰে নতুন। আপোনালোকে জানে SCTৰ আণ্ডাৰত ODL মোডত DLEd ডিগ্ৰী কৰিব দিয়া হৈছিল কিছুদিন আগতে, আৰু সেই ডিগ্ৰী কেনেকৈ পাইছে আপোনালোকে ভালদৰে জ্ঞাত আৰু পাৰ্চেণ্টেজো বহুত বেছিকৈ পাইছিলে। আৰু সেই সময়ত SCTৰ সঞ্চালক আছিলে শেৱালী দেৱী। বাতৰি অনুসৰি তেতিয়া 59টা প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে পাৰ্মিশ্যন দিয়া হৈছিল, কিন্তু শেৱালী দেৱীয়ে কি কৰিছিল 347টালৈ বৃদ্ধি কৰিছিল আৰু বহু কোটি টকাৰ কেলেংকাৰীৰ লগত জড়িত বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। লগতে মুখ্যমন্ত্ৰীয়ে বিশেষ তদাৰকী কক্ষৰ দ্বাৰা তদন্ত আৰম্ভ কৰিছে। সেইটো কোৰ্ছ 2 বছৰ নে 18 মাহৰ আছিল, কিন্তু অভিযোগ অনুসৰি বহুতে সেইটো কোৰ্ছ 6 মাহতে কমপ্লিট কৰিছে বুলি অভিযোগ কৰিছে আৰু শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰিছে। তো ইয়াৰ পৰা গম পোৱা যায় যে এইবাৰ এলপি আৰু ইউপিত কাট অফ বহুখিনি কমি আহিব। বিশেষকৈ এছ'চৰ যি আদাৰ ছাবজেক্ট আছিলে সেইখিনি মাৰ্কছ এড নোহোৱাৰ বাবে বহুখিনি কমিব। আপোনালোকে জানে আদাৰ ছাবজেক্টত বহুখিনি মাৰ্কছ দিয়ে, 75, 80, 90, ইভেন কি 95লৈকে মই মাৰ্কছ চাইছোঁ। তো সেইখিনি মাৰ্কছ এড হোৱাৰ বাবে কাট অফ যোৱা বছৰ বহুত বেছি হৈছিল। তো আৰু আদাৰ ষ্টেটৰ যিখিনি ডিগ্ৰী আছে সেইখিনি যদি NCT ৰিকগনাইজ নহয় বা লিগেল ডিগ্ৰী নহয় তেতিয়াহ'লে সেইখিনিও ৰিজেক্ট হ'ব।
তাৰপিছত SCTৰ যিখিনি ODL মোডৰ DLED আছে সেইখিনিও তদন্তৰ আওতাত আহিছে তো এইখিনি যদি হয় তেতিয়াহ'লে কাট অফ বহুখিনি কমি যাব তো আজিৰ ভিডিঅ'টি কিছুমানৰ ভাল নালাগিব পাৰে কাৰণ কিছুমানৰ হিতৰ বিপৰীতে হ'ব পাৰে তো আপোনালোকৰ যদি ভাল লাগে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিৰ ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত